বন্ধুসকল, আজি এই ভিডিঅ'টো বনোৱাৰ মাথো এটাই উদ্দেশ্য যে APDCLৰ ওপৰত আজি বহুত দিনৰ পৰা দেখিছোঁ বহুত ভিডিঅ' বনাই আছে, কিন্তু আপোনালোকে এই ভিডিঅ'বোৰৰ পৰা কিবা উপকৃত হৈছেনে বা নাই হোৱা নাজানো, কিন্তু একেটা কথাকে বাৰে বাৰে বহুত চেনেলৰ পৰা একেটা কথাকেই কয়। অকল APDCLৰ ৰিজাল্ট আহি আছে, APDCLৰ ৰিজাল্ট ঘোষণা কৰা হ'ল, আপোনালোকৰ বাবে ভাল খবৰ, APDCLৰ ৰিজাল্ট অতি সোনকালে ওলাব, কিন্তু কোনেও সঠিকভাৱে ক'ব পৰা নাই যে APDCLৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। এই ভিডিঅ'বোৰ বনাই থকাৰ অৰ্থ কি? এনেওচোন আমি গম পামেই যদি APDCLৰ ৰিজাল্ট ঘোষণা কৰা হয়। ইমান APDCLৰ ওপৰত ভিডিঅ' বনাই থকাৰ কাৰণটো কি? মই বুজি পোৱা নাই। কথাখিনি কোৱাৰ বাবে কোনেও যাতে বেয়া নাপায়। আচলতে ময়ো APDCLৰ এক্সাম দিছিলোঁ, হয়তো মোৰ দৰে বহুতেই দিছে, হয়তো চবেই ইচ্ছুক হৈ আছে যে APDCLৰ ৰিজাল্ট অতি সোনকালে ঘোষণা কৰক। আচলতে সঠিকভাৱে কোনেও ক'ব নোৱাৰে যে APDCLৰ ৰিজাল্ট আমুক তাৰিখে ঘোষণা কৰা হ'ব। এই কথাখিনিকে কৈ মই সামৰণি মাৰিছোঁ, আৰু যদি মোৰ কথাখিনি কোৱাত কিবা ভুল হৈছে সকলোৱে মাফ কৰি দিব।